এইটো ষ্টেডিয়াম কি জেগা বিষ্ণুপুৰ এইটো জয়পুখুৰী হৈছে লৈছোঁ মই লৈছোঁ ব'লা মই বেলেগ কিবা এটা ঘৰ এটা ফাউণ্ডেশ্যন এইটো ল'ব বিচাৰি আছিলোঁ ক'ত গ'ল ঘৰটো এইটো চাগে গৈছোঁ ইমান ধুনীয়া জেগা ন গাঁৱৰ জেগা ধুনীয়া লাগিছে অঁ আমি ভাল পাওঁ আকৌ এই সেইটো এল টাইপৰ ঘৰ এইটো এটা অঁ এইটো নালা দিছে সিফালেহে টাউন জেগা সিফালেহে বুঢ়ীহে জেগাবিলাক সিফালেহে টাং টাং লাগে মনটো টানি থাকে মনত পৰি থাকে আকৌ ইফালে কিয় নাযাবি ৰাতিটো শোৱাটো মনত পৰি থাকোঁ সিফালেহে অঁ যাবি আকৌ কিয় নাযাবি আকৌ লৈছোঁ নহয় এইটো নহয় লৈছোঁ দিয়া ব'লা নহয় এইটো ওপৰৰ ফাউণ্ডেশ্যন দিয়াই নাই তাৰমানে খালি ওপৰৰ ৰডবিলাক আছিলে বনোৱা ক'ত গ'ল সেই ঘৰটো এইটো নেকি এইটো নহয় এই আগত হ'ব ওপৰৰ ছালখন দিয়া আছিলে এইটো হ'ল আমাৰ কাকাহঁতৰ এই বাইলেন সোমাই যোৱা ৰাস্তাটো এতিয়াও পকী হোৱাই নাই এইয়া ৰাস্তা ভিডিঅ' কৰিছোঁ দেই এইখিনি কি বুলি কয় বৌ শিয়ালমাৰি শিয়াল খোৱা জেগা কয় আমাক আগতে বোলে শিয়াল মাৰি নাম লৈছে শিয়াল খাইছিলে খুব সেনেকৈ কয় আৰু ৰাস্তাটো বেয়া ঠিক আছে এতিয়া আমাৰ বৌৰ ঘৰ পাম এইয়া সূৰ্যটো ক'ত গ'ল সূৰ্য দেখাই নাই কোনফালে এই নামিলে এইয়া ৰাস্তা চিন্তা কৰি হ'ল আমাৰ আৰু এটা বৌৰ ঘৰ এইয়া নামি আছে 2 নম্বৰ কাকা 2 নম্বৰ বৌৰ ঘৰ আমি বাৰু নোসোমালোঁ একদম সময় নাই আমি এতিয়া পেকিং কৰিম আৰু ঘৰলৈ